নমস্কাৰ আমি এতিয়া উপস্থিত আছো কলিয়াবৰ সমষ্টি ৩ নং বৰহুলি গাঁৱত ইয়াত উপস্থিত হোৱা বিশেষ কাৰণটো হৈছে আহিবলগীয়া বিধানসভা ইলেকশ্যনছ আহক আমি ইয়াৰে মানুহসকলৰ সৈতে কথা পাতি কলিয়াবৰ অলপ খবৰ লৈ লওঁ আপোনাৰ নামটো মোৰ নাম আবুল হাছিম হয় যোৱা 5 বছৰ এখন গাঁৱত যিমানখিনি কাম হৈছে ইনো সন্তুষ্ট হয়নে আপুনি হয় আমি সন্তুষ্ট কিমানখিনি কাম হৈছে ইয়াতে তেখেতৰ অৱদান বহুত অৱদান তেখেতে এই যোৱা 5 বছৰৰ পৰা ধৰক মন্ত্ৰী হৈ আছে মন্ত্ৰী হোৱাৰ আগৰ পৰা কেইবাবাৰো তেখেতক বিধায়ক হৈছে তেখেতৰ উদ্দেশ্যটো ভাল পথ পোহৰ এইখিনি যথেষ্টখিনি ৰাস্তাৰ কাম হৈছে ইয়াত পোহৰ নাছিলে একেবাৰে ইয়াৰ পৰা ধৰি একদম চৰ অঞ্চললৈকে পোহৰৰ যিমানখিনি কাম ইলেক্ট্ৰিচিটিৰ গোটেইখিনি কাম কৰিছে ৰাস্তাৰ কাম আমাৰ কলিয়াবৰত যথেষ্ট হৈছে কাম তাৰপিছত মন্ত্ৰী হোৱাৰ পিছত এইবাৰ আমাৰ ইয়াত বহুত কোটি কোটি টকাৰ কাম কৰিছে এই নদীয়ে গৰাখনীয়ে বহুত ক্ষতি কৰিলে তেখেতে ডাঙৰ এটা কাম কৰিছে গোটেই কামটো এনেকুৱা ধৰণৰ কাম মানে ইয়াত অসমৰ ভিতৰত এটা ডাঙৰ কাম কৰিছে জিঅ' বান এইটো বহুত মানুহক সহায় নিলে আৰু জিঅ' বানটো এইবাৰ নিদিয়া হ'লে কিন্তু এইবাৰ আমাৰ মাথৰিটো নাথাকিলেহেঁতেন এনেকুৱা ধৰণৰ কাম কৰিলে আৰু তেখেতৰ মানে এনেকুৱা এটা অৱদান ইয়াত আছে আজি যদি মহে মানুহ মাৰে তেখেতে আহি খবৰ লয় মানুহ এটা এক্সিডেণ্ট হৈছে তেখেতে আহি খবৰ লৈছে কাৰোবাক ইয়াৰ পৰা ধৰক গুৱাহাটী মেডিকেলত নিব লাগে যোগাযোগ কৰি দিছে তেজপুৰত মেডিকেলত যাব যোগাযোগ কৰি দিছে এনেকুৱা ধৰণৰ বহুত সহায় আমি তেখেতৰ জৰিয়তে পাইছোঁ আমি আশা কৰিছোঁ যাতে অহা 5 বছৰত তেখেতে ভাল এটা মন্ত্ৰী হৈ আহিব পাৰে আমি আল্লাহৰ ওচৰতে দোৱা কৰিছোঁ ভাল এটা মন্ত্ৰী হিচাপে বিচাৰিছোঁ তেখেতক আশাবোৰ পূৰণ হৈ আছে আশাবোৰ আমাৰ পূৰণ হ'ব লাগে ঠিকে আছে মাজলৈ লকডাউন গ'ল কেনেকুৱা ধৰণৰ সহায় পালে না যথেষ্ট সহায় কৰিছে তেখেতে খবৰ লৈছে ইয়াত আমাক মানুহ পঠিয়াইছে ঘৰে ঘৰে গৈ পেলাই টোপোলাও দিছে মানুহক সুবিধা দিবৰ কাৰণে মেডিকেলৰ কথাও খবৰ লৈছে তেখেতে আৰু ঘৰে ঘৰে গৈ আপোনাৰ খাবলৈ অভাৱ দেখাই দিছে আপোনালোকে জানি দেখিছে খোৱাৰ সুবিধাও তেখেতে কৰি দিছে তেখেতৰ ব্যক্তিত্ব কেনেকুৱা পালে ব্যক্তিত্ব বৰ ভাল হয় হয় ঠিক আছে ধন্যবাদ